Hello students, welcome to Brain Orbit Educations. So আগৰ ক্লাছত আমি ত্ৰিভুজ অধ্যায়টোৰ থেলছৰ উপপাদ্যটো আমি পঢ়িছিলো নহয় জানো ভিডিঅটো আছে ইউটিউবত তোমালোকে চাব পাৰা যোনে যোনে চোৱা নাই ঠিক আছে বা যি যোনে যোনে বুজি পোৱা নাই এতিয়ালৈকে থেলছৰ উপপাদ্যটো তো এই ভিডিঅটো তোমালোকে চাব পাৰা ধুনীয়াকে গোটেই উপপাদ্যটো ধুনীয়াকে বুজি পাবা আৰু লগতে তাৰ যিটো প্ৰুফ সেই প্ৰুফটো তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে এতিয়া আমি আজিৰ ক্লাছত কি আলোচনা কৰিম আজিৰ ক্লাছত আমি আলোচনা কৰিম তোমালোকৰ দ্বিতীয় উপপাদ্যটো ঠিক আছে সেই উপপাদ্যটোক আমি কি উপপাদ্য বুলি ক'ব পাৰো মৌলিক সমানুপাতিকতাৰ বিপৰীত উপপাদ্য বুলিও আমি ক'ব পাৰো ঠিক আছে বা থেলছৰ বিপৰীত উপপাদ্য বুলিও আমি ক'ব পাৰো ঠিক আছে কেনেকুৱা ধৰণে হয় বিপৰীত উপপাদ্যটো এবাৰ মই উপপাদ্যটো পঢ়ি দিছো তোমালোকে বুজি পাবা ঠিক আছে তো এইটো তোমালোকৰ কিতাপত উপপাদ্য 6.2 বুলি আছে ঠিক আছে তো ইয়াত কৈছে যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ঠিক আছে তো এতিয়া তোমালোকে ধৰিব পাৰিছানে মই কিয় থেলছৰ বিপৰীত উপপাদ্য বুলি ক'লো মই কাৰণ থেলছৰ উপপাদ্যটো কি আছিল বাৰু হেতু আছিল যে যদি এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ এডাল ৰেখা টনা হয় তেন্তে সেই ৰেখাডালে ত্ৰিভুজটোৰ আন বাহু দুটাক যি দুটা বিন্দুত কটাকটি কৰিব সেই বিন্দু দুটাত কি হয় সেই বাহু দুডাল একে অনুপাতত বিভক্ত হয় ঠিক আছে তোমালোকৰ মনত আছে এতিয়া তাৰে উল্টাটো কৈছে তোমালোকে যদি উপপাদ্যটো ভালদৰে পঢ়া তোমালোকে বুজি পাবা এবাৰ আমাক কি কৈছে যে যদি এডাল ৰেখাই ত্ৰিভুজৰ যিকোনো দুটা বাহুক কি কৰে একে অনুপাতত বিভক্ত কৰে ঠিক আছে একে অনুপাতত যদি বিভক্ত কৰে তেন্তে সেই যিডাল ৰেখা সেই ৰেখাডাল কি হ'ব তৃতীয় বাহুটোৰ তাৰ মানে ত্ৰিভুজটোৰ যিটো তৃতীয় বাহু আছে সেই তৃতীয় বাহুটোৰ কি হ'ব সমান্তৰাল হ'ব বুলি আমাক ইয়াতে কৈছে তো হল নে আগৰ উপপাদ্যটোত আমাক সমান্তৰাল বুলি কৈ দিছিল হয় নাই আৰু আমাক প্ৰমাণ কি কৰিব দিছিল আমাক প্ৰমাণ কৰিব দিছিল যে একে অনুপাতত বিভক্ত হয় বুলি প্ৰমাণ কৰিব দিছিল বাহু দুডাল ইয়াতে আমাক কৈছে যে বাহু দুডাল একে অনুপাতত বিভক্ত হয় বুলি আমাক কৈ দিছে আৰু আমাক প্ৰমাণ কি কৰিব দিছে আমাক প্ৰমাণ কৰিব দিছে যে সেই ৰেখাডাল তৃতীয় বাহুটোৰ কি হয় সমান্তৰাল বুলি বুজি পাইছা উপপাদ্যটো ঠিক আছে তো এতিয়া আমি চিত্ৰৰ সহায়ত এবাৰ বুজো ঠিক আছে তো এতিয়া আমি আগত এটা ত্ৰিভুজ অংকন কৰো তো এইটো হল আমাৰ ত্ৰিভুজ মানে এই ত্ৰিভুজটোক আমি যদি নাম দিও এ বি আৰু সি বুলি ঠিক আছে এতিয়া আমি ইয়াতে এডাল ৰেখা অংকন কৰো অংকন কৰিলো আমি ৰেখাডাল ঠিক আছে এতিয়া এই ৰেখাডালে কি কৰিছে এ বি আৰু এ চি বাহুক দুটা বিন্দুত কটাকটি কৰিছে সেই বিন্দু দুটা আমি নাম দিলো ডি আৰু ই বুলি ঠিক আছে এতিয়া আমাক কি কৈছে আমাক কৈ দিছে যে এই যে ডি আৰু ই বিন্দুত যে কটাকটি হল এ বি আৰু এ চি বাহু দুডাল তো এ বি বাহুডাল ইয়াতে কি হৈছে দুটা খণ্ডত বিভক্ত নহল জানো এটা হল এ ডি আৰু এটা হল কি ডি বি ঠিক আছে তো আমি যদি ইয়াতে এ ডি আৰু ডি বিৰ আমি যদি অনুপাতটো লওঁ তেন্তে সেই কাৰ সমান হ'ব এই ই বিন্দুটোৱে এ চি বাহুক দুটা খণ্ডত ভাগ কৰিছে এ ই আৰু কি ই চি হয়নে তো সেই এ ডি আৰু এ ডি বাই ডি বি ইকুৱেল টু কি হ'ব তেতিয়াহ'লে এ ই বাই ই চি হ'ব বুলি আমাক ইয়াতে কৈ দিছে ঠিক আছে এইটো আমাক প্ৰমাণ কৰিব দিয়া নাই এইটো কৈ দিছে প্ৰমাণ কি কৰিব দিছে আমাক যে এই ডি যিডাল বাহু সেই বাহুডাল বি চি বাহুৰ সমান্তৰাল বুলি আমাক প্ৰমাণ কৰিব দিছে বুজি পাইছা এইটোহে আমাক ইয়াতে প্ৰমাণ কৰিব দিছে ঠিক আছে তো এতিয়া আমি প্ৰমাণটো কৰিম চাবা তো এইখিনি মই মুছি দিছো এতিয়া ওকে তো এতিয়া আমি প্ৰমাণটো আৰম্ভ কৰো কেনেকৈ কৰিম এই প্ৰমাণটো চাবা প্ৰথমতে আমি লিখিছো যে ত্ৰিভুজ এবিচিত এ বি আৰু এ চি বাহুত দুটা বিন্দু লোৱা হল হয় না এ বি আৰু এ চি বাহুত আমি দুটা বিন্দু লৈছো ডি আৰু ই বুলি যাতে এ ডি বাই ডি বি তাৰমানে এ ডি বাই ডি বি ইকুৱেল টু কি হয় এ ই বাই ই চি হয় না সেইখিনি মই ইতিমধ্যে ক'লোৱে তোমালোকৰ যে এইখিনি দিয়া আছে আৰু আমি প্ৰমাণ কি কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে যে ডি সমান্তৰাল বি চি তাৰমানে এই ডি ডাল বি চিৰ কি হয় সমান্তৰাল হয় বুলি আমি প্ৰমাণ কৰিব লাগে বুজি পাইছা এতিয়া আমি প্ৰমাণটো কেনেকৈ কৰিম ঠিক আছে প্ৰমাণটো একেবাৰে ইজি ওকে তো একেবাৰে ইজি তো কেনেকৈ কৰিম আমি ভাবি লম যে এই ডি ডাল বি চিৰ সমান্তৰাল নহয় আমি কি ভাবিম
আমি ভাবি ল'ম যে এই DE যিডাল ৰেখা এই ৰেখাডাল BCৰ সমান্তৰাল নহয় বুলি ভাবি ল'ম ঠিক আছে আমি ভাবিব পাৰো আমাৰ ইচ্ছা হয়নে নাই তো গতিকে আমি কি কৰিম এতিয়া এই D বিন্দুৰ পৰা আমি আৰু এডাল ইয়াতে কি কৰিম এডাল ৰেখা টানিম ঠিক আছে সেই ৰেখাডাল কি হ'ব BCৰ সমান্তৰাল বুলি আমি ভাবি ল'ম বুজি পাইছা সকলোৱে ঠিক আছে তো এতিয়া আমি এডাল ৰেখা অংকন কৰো D বিন্দুৰ পৰা আমি এডাল এনেকুৱাকে ৰেখা এডাল অংকন কৰিলো ঠিক আছে এতিয়া এই ৰেখাডালে কি কৰিছে AC বাহুক আন এটা বিন্দুত কটাকটি কৰিছে তো এই বিন্দুটোৰ আমি নাম দিলো কি বুলি F বুলি নাম দিলো ঠিক আছে বা E ড্যাশ বুলিও নাম দিব পাৰা E ড্যাশ বুলিয়ে নাম দিলো দিয়া ঠিক আছে বা যিকোনো এটা নাম দিব পাৰা তোমালোকে হেতু তোমালোকৰ ইচ্ছা এতিয়া আমি যেহেতু ধৰিয়ে লৈছিলো যে D ডাল কি হয় BCৰ সমান্তৰাল নহয় বুলি কৈছিলো আমি গতিকে হেতু কাৰণে আমি D বিন্দুৰ পৰা আৰু এডাল ৰেখা অংকন কৰিলো D ড্যাশ বুলি এই D ড্যাশ ডাল আমি BCৰ কি বুলি মানি ললো আমি সমান্তৰাল বুলি আমি মানি ললো ঠিক আছে তো এইখিনি বস্তু আমি লিখিব লাগিব এতিয়া লিখিম কেনেকে তো আমি এনেকে লিখিম যে ধৰা হল DE আৰু BC সমান্তৰাল নহয় গতিকে BCৰ সমান্তৰালকৈ আমি কি অংকন কৰিলো DE ড্যাশ আমি অংকন কৰিলো বুজি পাইছা এতিয়া আমি প্ৰমাণটো কৰিম প্ৰমাণটো কেনেকৈ কৰিম চোৱা এতিয়া প্ৰথম কথা হল যদি DE ড্যাশ ডাল BCৰ সমান্তৰালে হয় তেতিয়াহলে ইয়াতেওতো আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো নহয় জানো ঠিক আছে আমি থেলছৰ উপপাদ্য আমি ব্যৱহাৰ কৰিম প্ৰথমতে প্ৰমাণ ওকে যেহেতু আমি কি লিখিম যে DE ড্যাশ সমান্তৰাল BC হয় না নাই তো আমি লৈ লৈছো DE ড্যাশ ডাল BCৰ সমান্তৰাল এটাকে আমি কি লিখিব পাৰো এটাকে যদি DE ড্যাশ ডাল BCৰ সমান্তৰাল হয় তেন্তে কি হ'ব যে এই DE ড্যাশৰ D বিন্দুটোৱে AB ক দুটা খণ্ডত ভাগ কৰিছে AD বাই DB এটো কাৰ সমান হ'ব এই AE ড্যাশ বাই E ড্যাশ C ৰ সমান হ'ব থেলছৰ উপপাদ্য মতে হয় না কাৰণ ইয়াতে ইপিনে AC বাহুক E ড্যাশ বিন্দুটোৱে কটাকটি কৰিছে ঠিক আছে গতিকে তাৰ পৰা আমি ক'ব পাৰো যে AD বাই DB ইকুৱেল টু কি হ'ব AE ড্যাশ বাই EC তো আমি লিখিম ইয়াতে যে AD বাই DB ইকুৱেল টু কি হ'ব AE ড্যাশ বাই E ড্যাশ C তো এইটো আমি কৰ পৰা পালো আমি থেলছৰ উপপাদ্যৰ পৰা পাইছো ঠিক আছে তো আমি ব্ৰেকেটত লিখিম থেলছৰ উপপাদ্য মতে বুজি পালো আমি ঠিক আছে তো এতিয়া আমি এটো সমীকৰণ 1 বুলি কৈ থলো ঠিক আছে পিছত আমাক এটো লাগিব সমীকৰণটো আকৌ দিয়া আছে কি দিয়া আছে আমাক দিয়া আছে এইখিনি বস্তু হয় না এইখিনিতো আমাক উপপাদ্যটো দিয়া আছে যে AD বাই DB ইকুৱেল টু AE বাই EC বুলি তো সেইখিনিও আমি লিখো যে AD বাই DB ইকুৱেল টু কি হয় AE বাই EC বুজি পালো এটুক আমি সমীকৰণ কিমান বুলি কৈ থম 2 বুলি কৈ থম ঠিক আছে এতিয়ালৈকে আমি বুজি পালো এইখিনি বস্তু ওকে এতিয়া এই সমীকৰণ দুটা চোৱাচোন তোমালোকে এই সমীকৰণ দুটাত এই লেফট হ্যান্ড সাইড দুটা সমান নাই জানো AD বাই DB আছে হয়নে গতিকে আমি জানো যে দুটা সমীকৰণৰ যদি লেফট হ্যান্ড সাইড দুটা সমান হয় তেন্তে ৰাইট হ্যান্ড সাইড দুটাও সমান হ'ব মানে বা ৰাইট হ্যান্ড সাইড দুটা যদি সমান হয় তেন্তে লেফট হ্যান্ড সাইড দুটাও সমান হ'ব এটো আমি জানো ঠিক আছে গতিকে যেহেতু এই সমীকৰণ দুটাৰ লেফট হ্যান্ড সাইড দুটা সমান তাৰ মানে ৰাইট হ্যান্ড সাইড দুটাও সমান বুলি লিখিব পাৰো আমি তো আমি লিখিম ইয়াতে যে এটাকে সমীকৰণ 1 আৰু 2 ৰ পৰা কি লিখিম আমি ইহতৰ ৰাইট হ্যান্ড সাইড দুটা সমান তাৰ মানে AE ড্যাশ বাই E ড্যাশ C AE ড্যাশ বাই E ড্যাশ C ইকুৱেল টু কি হ'ব AE বাই EC তো এইখিনি আমি লিখি ললো AE বাই EC লিখিলো ঠিক আছে এতিয়া কি কৰিম তোমালোকৰ কিতাপত প্ৰমাণটো দিয়া আছে ঠিক আছে কিন্তু প্ৰমাণটোৰ ইখিনিৰ পৰা পিছত কি কৰিলে ডাইৰেক্টলি লিখি দিলে যে কি বুলি লিখিলে তাতে যে এই যেটো
ই ডেছ আৰু ই বিন্দু সেই বিন্দু দুটা কি হয় একেটা বিন্দুতে অৱস্থিত ঠিক আছে হেনেকে এটা লাইন দিছে তাৰ পিছত কৈ দিলে যে আমি যেটো ধৰিছিলো যে ডি ডেছডাল বিচিৰ সমান্তৰাল বুলি হেতু ভুল তো গতিকে আমি কলো যে ডি ডাল বিচিৰ সমান্তৰাল হেনেকে লিখি থৈ দিলে ঠিক আছে কিন্তু কথাটো হল যে এই ই ডেছ আৰু ই বিন্দুটো সমান কৰ পৰা হল ইয়াতটো দেখাতটো সমান নাই হয় নাই ই ডেছ বিন্দুটো ওপৰত আছে ই বিন্দুটো তলত আছে হয় নাই তো গতিকে ই ডেছ আৰু ই বিন্দুটো এটা বিন্দু নহয় ঠিক আছে তো কৰ পৰা কেনেকে কি হল এই গোটেই বস্তুখিনি এটা চাবা আমি এই প্ৰমাণটোত কৰিম ঠিক আছে এখিনিলৈকে পালো আমি বুজি পালো এতিয়া কি কৰিম আমি এতিয়া এই সমীকৰণ দুটাৰ দুই পিনে আমি এক এক এটা যোগ কৰি দিম ঠিক আছে a e dash by e dash c plus 1 কিয় এক যোগ কৰিলো পিছত তোমালোকক মই কম ঠিক আছে ইকুৱেল টু কি হয় a e by e c plus কি হয় 1 কৰিলো আমি যোগ তাৰ পিছত এতিয়া আমি ইয়াতে আমি যোগ কৰিম এই দুটা যোগ কেনেকৈ কৰিম এটো ভগ্নাংশত আছে মানে তাৰমানে ভগ্নাংশৰ যোগ বিয়োগত কি কৰিব লাগে আমি তলৰ হৰ দুটাৰ লসাগু লব লাগে নহয় জানো তো গতিকে 1 ৰ তলত কি আছে 1 এটা আছে তো ই ডেছ চি আৰু 1 ৰ লসাগু কি হ'ব ই ডেছ চি এ হ'ব হল এতিয়া সেই তোমাৰ হৰৰে মানে ই ডেছ চি ৰে ই ডেছ চি হৰণ কৰিলে কি হ'ব 1 থাকিব কাটাকাটি গৈ 1 থাকিব আৰু সেই 1 ৰে আমি a ই ডেছক আমি কি কৰিব লাগিব মানে লবক আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব যেনেকৈ তোমালোকে ভগ্নাংশৰ যোগ বিয়োগ কৰা একে কথা ইয়াতেও তো 1 ইনটু a ই ডেছ মানে কিমান হ'ব তেতিয়া হলে a ই ডেছে থাকিব বেলেগটো একো নাথাকে মানে প্লাস এই যেটো হৰত 1 আছে সেই 1 টোৰে আমি a ই ডেছ 6 যদি আমি কি কৰো আমি যদি হৰণ কৰো তেন্তে কি থাকিব ই ডেছ চি এ থাকিব কাৰণ 1 ৰে যদি যিকোনো বস্তু এটা হৰণ কৰা যায় সেই বস্তুটোৱে থাকে এই যেটো ই ডেছ চি পালো আমি হৰণ কৰাৰ পিছত সেই ই ডেছ চি ৰে আকৌ কাক পূৰণ কৰিম ওপৰত থকা 1 টোক পূৰণ কৰিম তো গতিকে এইটো কি হ'ব ই ডেছ চি এ থাকিব ইকুৱেল টু ইয়াতেও একে ইয়াতে লসাগু হ'ব ই চি তাৰ পিছত ওপৰত কি থাকিব a ই থাকিব আৰু এফালে কি থাকিব ই চি থাকিব ঠিক আছে বুজি পালো আমি তো এটো মই 1 টো মুছি দিছো এতিয়া ওকে এতিয়া চোৱা আমি যদি চিত্ৰটো চাও এই a ডেছ প্লাস ই ডেছ চি কি হয় বাৰু ভালকে চোৱাচোন চিত্ৰটো a ডেছ কোনখিনি এইখিনি হয় ই ডেছ চি কোনখিনি এইখিনি হয় এতিয়া a ডেছ আৰু ই ডেছ চি যোগ কৰিলে কি হয় আমি ac নাপাম জানো পাম তো আমি লিখিম ac by ই ডেছ চি ইকুৱেল টু কি হ'ব ইপিনেও a প্লাস ec কি হ'ব a e এৰ পৰা ই লৈকে এইখিনি হয় আৰু ইৰ পৰা c লৈকে এইখিনি হয় তো a আৰু ec যোগ কৰিলেও কি হ'ব ac এ থাকিব হয় না নাই তো আমি লিখিম ইয়াতে ইপিনেও তোমাৰ ac by ec বুজি পালো তাৰ পৰা ac কি হল কাটাকাটি গল হয়নে তো কাটাকাটি যোৱাৰ ফলত ইপিনেও কি থাকিল 1 থাকিল ইপিনেও কি থাকিল 1 থাকিল তাৰ মানে আমি কি পালো তেতিয়া হলে আমি পালো 1 by ই ডেছ চি ইকুৱেল টু আমি কি পালো 1 by ec বুজি পালো এইখিনিলৈকে সকলোৱে ঠিক আছে এতিয়া দুটাই আমি প্ৰতিক্ৰম লৈ লও দিয়াচোন তো ই ডেছ চি টো ওপৰত গুচি যাব 1 টো তলত আহি যাব তো এইটো হৈ যাব ই ডেছ চি বাই 1 এটা তলত 1 থকা নথকা কথাটো একেই না নাই তো আমি নিলিখিলেও হয় ডাইৰেক্টলি ই ডেছ চি লিখি দিব পাৰো ইকুৱেল টু ইপিনেও কি হ'ব তেতিয়া হলে ইচি হৈ গল এই বস্তুটো এতিয়া মন কৰা আমি কি পালো লাষ্টত গৈ ই ডেছ চি সমান ইচি আকৌ আমি চিত্ৰটো চাও আহাচোন ই ডেছ চি কোনখিনি আছিল ইচি কোনখিনি আছিল যদি চোৱা তোমালোকে ই ডেছ চি আছিল এইখিনি হয়নে আৰু ইচি কোনখিনি আছিল ইচি আছিল এইখিনি এই দুইখিনি সমান নেকি তোমালোকে নিজে চোৱাচোন এবাৰ চিত্ৰটোৰ পৰাটো লাগা নাই ই ডেছ চি আৰু ইচি সমান বুলি ইচি টো সৰু হয় ছুটি হয় ই ডেছ চিত কৈ তো আমি ইয়াতে যে সমান পালো কি হল মানে আমাৰ ক'ত কিবা ভুল হল নে কিবা আমাৰ ক'বাত কিবা হল নেকি আমিতো ইয়াতে সমান পালো হয় না নাই আৰু আমিতো প্ৰমাণটোটো আমি ঠিকই কৰিছো আমি যিখিনি স্টেপ কৰিছো সেইখিনিতে এটাৰ পিছত এটা কৰি গৈছো আমি ঠিক আছে একোটো তাতে ভুলো কৰা নাই ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো এটোৱে যে আমি যে এই যে ই ডেছ বিন্দু এটা লৈছিলো এক্সট্ৰা কৈ মানে এই এক্সট্ৰা কৈ যে ই ডেছ বিন্দু এটা লৈছিলো আমি সেই ই ডেছ বিন্দুটো একচুয়ালি কাৰ ওপৰত আছে
সেই ই বিন্দুৰ ওপৰতে আছে বুজি পাইছা তাৰমানে ই আৰু ই ডেশ একেটাই বিন্দু হয় নাই যদি ই আৰু ই ডেশ একেটাই বিন্দু নহল হয় তেন্তে আমি ইয়াতে ই ডেশ চি আৰু ই চি সমান কেতিয়াও নাপালো হয় বুজি পাইছানে ঠিক আছে তোমালোকে ওকে তো গতিকে আমি কব পাৰো যে এনেকে লিখিম যে কিন্তু চিত্ৰৰ পৰা ই ডেশ চি আৰু ই চি সমান নহয় ঠিক আছে অৰ্থাৎ আমি কি গম পালো যে আমি গম পালো যে এই যেটো ই বিন্দু বা যেটো ই ডেশ আৰু ই বিন্দু এই ই ডেশ আৰু ই বিন্দু দুটা একেটাই বিন্দু বুজি পালো নে আমি ই ডেশ আৰু ই বেলেগ বেলেগ বিন্দু নহয় ঠিক আছে তো গতিকে যদি ই ডেশ আৰু ই বিন্দু দুটা যদি একেটাই বিন্দু হয় তাৰমানে এই ডি ডেশ ডাল যে লৈছিলো তাৰ কিবা অৰ্থ থাকিল জানো কাৰণ ডি বিন্দুটোতো একেটা বিন্দুৰ পৰা আমি ষ্টাৰ্ট কৰিছিলো হয় নাই আকৌ ই ডেশ বিন্দুটো যদি ই বিন্দুৰ সৈতে সমানে হৈ যায় তো তাৰ মানে আমি ডি ডালেই লৈছিলো ঠিক আছে ডি ডেশ ডাল যে লৈছিলো আমি তো ডি ডেশ ডালৰ কোনো অৰ্থই নাই লোৱাৰ বুজি পাইছা তো আলটিমেটলি তো ডি ডেশ আৰু ডি তো একেই বস্তু হল তো তাৰ পৰা আমি ক'ব পাৰিম যে যে ডি ডালেই কি হয় বিচিৰ সমান্তৰাল হয় বুজি পাইছা আমি যেটো এজাম্পশন বা আমি যেটো ধৰি লৈছিলো যে ডি ডাল বিচিৰ সমান্তৰাল নহয় এই ধৰি লোৱাটো আমাৰ ভুল বুজি পাইছা গতিকে লিখিম আমি যে গতিকে ডিই বিচিৰ সমান্তৰাল বুলি সমান্তৰাল নহয় বুলি ধৰি লোৱাটো ভুল এতেকে আমি ক'ব পাৰো যে ডিই ডালেই কি হ'ব বিচিৰ সমান্তৰাল হ'ব প্ৰমাণিত বুজি পালো নে আমি ঠিক আছে তো গতিকে ডিই ডালেই বিচিৰ সমান্তৰাল হ'ব তো এইখিনিয়ে হ'ল আমাৰ প্ৰমাণ ঠিক আছে একেবাৰে ইজি হয় নাই তো বুজি পালে সব ইজি বুজি পাইছানে আৰু জ্যামিতিত আমি বুজি পাবই লাগিব ঠিক আছে যদি ভাবা যে জ্যামিতি মুখস্থ কৰিম বা এনেই মনত পেলাই যাম তেতিয়াহলে কেতিয়াও জ্যামিতি কৰিবই নোৱাৰা ঠিক আছে তো গতিকে সব বস্তুবোৰ বুজি লবা ঠিক আছে মই জানো যে জ্যামিতি বহুতে তোমালোকে টান পোৱা হয় নাই কিন্তু একেবাৰে টান পাব লগা কথা নাই প্ৰথম কথা হ'ল জ্যামিতি যেতিয়া কৰিবা ন তেতিয়া প্ৰথম তোমালোকে চাব লাগিব যে প্ৰশ্নটোত কি দিয়া আছে ঠিক আছে প্ৰশ্নটোত দিয়া কি আছে আৰু কি প্ৰমাণ কৰিব লাগে যদি সেই বস্তু দুটা তোমালোকে গম পাই যোৱা তেতিয়াহলে তাৰ পৰা তোমালোকে নিজে নিজে চিত্ৰটো অংকন কৰিব পাৰিবা আৰু লগতে তোমালোকে প্ৰমাণটোও কৰিব পাৰিবা বুজি পাইছানে তো গতিকে যেতিয়া তোমালোকে প্ৰশ্নবোৰ পঢ়িবা জ্যামিতিৰ তেতিয়া ভালদৰে অকমান টাইম লগাই পঢ়িবা ঠিক আছে আৰু এতিয়াৰ পৰা যেতিয়া সেই প্ৰেক্টিছটো কৰিবা তেতিয়া তোমালোকৰ এক্সামত অতি সহজতে হৈ যাব ঠিক আছে তো আজিৰ ভিডিঅটো ইমানতে আছিল আগৰ ভিডিঅত আমি অনুশীলনী 6.2 যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি আলোচনা কৰিম আৰু লগতে কিছুমান আমি এক্সট্ৰা প্ৰশ্ন আমি আলোচনা কৰিম থ্যাংক ইউ